Hey guys, welcome back to my channel. So, আজি মই আমি যোনটো টপিকত চাম এইটো ৰুল অফ ষ্ট্ৰিক্ট লাইবিলিটি টৰ্টৰ একচুৱেলি মোক আগতে বহুতে সুধিছিলে যে বা ষ্ট্ৰিক্ট লাইবিলিটি কি হয় বনাবা বাট মই একচুৱেলি বনোৱা হোৱা নাছিলে বিকজ মই নিজেও জনা নাছিলোঁ চোৱা নাছিলোঁ ভালকৈ কিন্তু এতিয়া মই তোমালোকক যিহেতু পঢ়িবলগীয়া হৈছে চ' মই চাইছোঁ এতিয়া মই ভাবিছোঁ তোমালোকৰ কাৰণে বনাওঁ এণ্ড তোমালোকে যদি নতুনকৈ চাইছোঁ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া এণ্ড প্ৰিভিয়াছ ভিডিঅ' চাবাগৈ লাইক প্লে'লিষ্টত গৈ চাবগৈ পাৰা তোমালোকে ইজ ছাবজেক্ট অ'কে চ' এতিয়া আমি চাওঁ যে হোৱাট ইজ ষ্ট্ৰিক্ট লাইবিলিটি অ'কে চ' হোৱাট ইজ ষ্ট্ৰিক্ট লাইবিলিটি ষ্ট্ৰিক্ট লাইবিলিটি আছে যে strict liability principle is an extremely important concept under the law of torts. But strict liability is very important law of tort. The basis of this principle basically lies in the inherent harm that some activities can inflict. For example, leaking of poisonous gas, as it happened in the Bhopal gas tragedy, will attract this law. Then strict liability is one case law. Bhopal gas tragedy judo hosle. And after Arta said to famous Ryland versus Fletcher. Okay, so here to swagger strict liability kill has. Some activities may be so dangerous that this law has to regulate them with extreme consequences. For example, the law may sometimes levy a penalty even if danger occurs without somebody's fault. So, কিছুমান তোমালোকৰ বস্তু হেৰি ইমান ডেঞ্জাৰ হয় যে লয়ে তোমালোকৰ সেইখিনি কনচিকুৱেঞ্চেছখিনি ভুগিব লাগে মানে তোমালোকৰ ইমান এক্সট্ৰিম লেভেলত মানে কিবাখিনি ডেঞ্জাৰ সেইটো হয় যেনেকৈ তোমালোকৰ ফৰ এক্সাম্পল দি ল মে চামটাইমছ লিভ এ পেনাল্টি ইভেন ইফ ডেমেজ অকাৰ্ছ উইদাউট সামবডিজ ফল্ট কেতিয়াবা তোমালোকৰ লয়ে তোমালোকৰ পেনাল্টি ইম্প'জ কৰিব লগা হয় যদিও তোমালোকৰ কাৰোবাৰ ফল্ট নাথাকিলেও যদি তোমালোকৰ ডেমেজটো অকাৰ হয় অ'কে দিছ একজেক্টলি হোৱাট হেপেন্স আণ্ডাৰ দি ৰুল অফ ষ্ট্ৰিক্ট লাইবিলিটি চ' ৰুল অফ ষ্ট্ৰিক্ট লাইবিলিটি মানে সেইটোৱে হয় মানে দিছ ৰুল ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ কমাৰ্চিয়েল এণ্ড আদাৰ এক্টিভিটিজ দেট হেভ পটেঞ্চিয়েলি ৰিজাল্ট ইন হৰিফিক ডেমেজেছ চ' তোমালোকৰ কমাৰ্চিয়েল ক্ষেত্ৰত আদাৰ এক্টিভিটিছত তোমালোকৰ এই ৰুল অফ ষ্ট্ৰিক্ট লাইবিলিটিটো খাটে মানে য'ত নেকি তোমালোকৰ এটা পাৰ্টিৰ তোমালোকৰ বহুত বেছি ডেমেজ হৈ গ'ল অ'কে এণ্ড যোনটো পাৰ্টিয়ে তাক ডেমেজ কৰিছে তাৰ ভাগৰ সি বহুতখিনি মানে তোমালোকৰ হেৰি লাইক প্ৰিভেণ্টিভ মানে মেজৰ লোৱাৰ পিছতো মানে বহুত ভালকৈ বস্তুটো বিচাৰিছে যে কাৰো ডেমেজ নহওক তাৰপাছতো যদি ডেমেজ হৈ যায় বেলেগ এটা পাৰ্টিৰ ভাগৰ তেতিয়া তোমালোকৰ ষ্ট্ৰিক্ট লাইবিলিটিটো খাটে তোমালোকৰ যোনটো হ'ল এতিয়া আমি চাই লওঁ the underlying principle of compensation in tort generally depends on the extent of precautions a person takes. Hence, if he takes abundant precaution to prevent some harm, the law may exempt him from paying damages. This principle, however, does not apply to strict liability. তোমালোকে এনেকুৱা হয় যে কেতিয়াবা তোমালোকৰ মানুহে বহুত যোনে ডেমেজ কৰিছে সি বহুতখিনি প্ৰিকশ্যন লোৱাৰ পিছত হাৰ্মটো প্ৰিভেণ্ট কৰিবলৈ চোৱাৰ পিছত তোমালোকৰ কেতিয়াবা লয়ে তোমালোকক এক্সাম কৰি দিব পাৰে মানুহটোক সেই ডেমেজখিনি নকৰিবলৈ হয় যে তুমি প্ৰিকশ্যন লৈছিলা কিন্তু তোমালোকে সেইটো প্ৰিন্সিপাল ইয়াত নেখাটে মানে ষ্ট্ৰিক্ট লাইবিলিটি নেখাটে দি ষ্ট্ৰিক্ট লাইবিলিটি কি হয় আণ্ডাৰ দি ষ্ট্ৰিক্ট লাইবিলিটি ল মেক্স পিপল পে কম্পেনচেশ্যন ফৰ ডেমেজেছ ইভেন দে আৰ নট এট ফল্ট এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় চাবা যে ষ্ট্ৰিক্ট লাইবিলিটি ক্ষেত্ৰত কি হয় ল মেক্স পিপল পে কম্পেনচেশ্যন ফৰ ডেমেজেছ ইভেন দে আৰ নট এট ফল্ট যদি তোমালোকৰ মানুহটোৰ ফল্ট নহয়ও তেতিয়া তোমালোকৰ মানুহটোৱে কম্পেনচেশ্যনৰ ডেমেজৰ কম্পেনচেশ্যনৰ কাৰণে পে' কৰিব লাগিব আনাডাৰ পাৰ্চনৰ যাৰ ভাগৰ ডেমেজ অকাৰ হ'ল যদিও তোমালোকৰ এজন পাৰ্চনৰ ফল্ট নাছিলেও কিন্তু হ'লেও তেওঁক হেৰি পায়তো প্ৰিকশ্যন লোৱাৰ পাছতো যদি তোমালোকৰ এটা হেৰি কিন্তু ডেমেজ এটা আন এটা পাৰ্চনৰ লগত পাৰ্চনৰ হৈ যায় তেনেহ'লে তোমালোকৰ যোনটো পাৰ্চনৰ পৰা ডেমেজটো হৈছে তেওঁ তোমালোকৰ কম্পেনচেশ্যন পে' কৰিব লাগিব ইন আদাৰ ৱৰ্ডছ পিপল হেভ টু পে কম্পেনচেশ্যন টু ভিক্টিমছ ইভেন ইফ দে টুক অল নেচেচাৰী প্ৰিকশ্যনছ ইন ফেক্ট premises allowing such activities often includes the principle as a precondition লাইক মানে যদি তোমালোকৰ যোনে তোমালোকৰ সেইখিনি মানুহে কম্পেনচেশ্যন পে' কৰিব লাগিব ভিক্টিমক যদিও তেওঁ বহুতেই নেচেচাৰী প্ৰিকশ্যনছ লৈছিলে অ'কে তাৰ পাছতে তোমালোকৰ পাৰ্মিশ্যনছ লোৱাৰ পিছত ইনফেক্ট পাৰ্মিশ্যনছ এলাউইং চাচ এক্টিভিটিজ অফেন ইনক্লুড দিছ প্ৰিন্সিপাল এজ এ প্ৰি কণ্ডিশ্যন তোমালোকৰ যদি তোমালোকৰ পাৰ্মিশ্যনো লৈছিলে সেইটো কৰিবৰ কাৰণে যে কিবা এটা এক্টিভিটি তাৰ পাছতো তোমালোকৰ প্ৰিকশ্যন লৈছিলে তাৰ পাছতো ইমানখিনি হোৱাৰ পাছতো তোমালোকৰ যদিহে সেইটো হয় এফেক্ট হয় আনৰ ভিক্টিমৰ তেনেহ'লে তেওঁ ষ্ট্ৰিক্ট লাইবিলিটিৰ ক্ষেত্ৰত ভিক্টিমক কম্পেনচেশ্যন পে' কৰিব লাগিব ইয়াত তোমালোকৰ চবকে ফেমাছ কেছ যোনটো তোমালোকে জানাই আছিলে ৰাইলেণ্ড ভাৰ্চেছ ফ্লেটছাৰ ইয়াত কি হৈছিলে দি ৰুল অফ ষ্ট্ৰিক্ট লাইবিলিটি অৰিজিনেট ফ্ৰম দি ফেমাছ ইংলিছ কেছ অফ ৰাইলেণ্ড ভাৰ্চেছ ফ্লেটছাৰ চ' ষ্ট্ৰিক্ট লাইবিলিটি কনচেপ্টটো আহিছিলে তোমালোকৰ ইংলিছ কেছ এটা আছিলে ৰাইলেণ্ড ভাৰ্চেছ ফ্লেটছাৰ তাত কি হৈছিলে একৰ্ডিং টু দি ফেক্টছ অফ দিছ কেছ দি ডিফেণ্ডেণ্ট অন দ্য মিল এণ্ড ৱান্টেড টু ইম্প্ৰুভ ইটছ ৱাটাৰ ছাপ্লাই চ' তোমালোকৰ যোনটো ডিফেণ্ডেণ্ট আছিলে তেওঁ তোমালোকৰ প্লেইণ্টিভ মানে যোনে কেছটো ফাইল কৰিছে আৰু ডিফেণ্ডেণ্ট মানে যাৰ এগেইনষ্ট কৰিছে চ' ডিফেণ্ডেণ্টে কি হৈছিলে ডিফেণ্ডেণ্টে তোমালোকৰ মিল আছিলে আৰু তেওঁ সেই মিলৰ নিজৰ ভাগৰ ৱাটাৰ ছাপ্লাইখিনি ইম্প্ৰুভ কৰিবৰ কাৰণে হি এমপ্লয়ড এ ফাৰ্ম অফ ৰেপুটেড ইঞ্জিনিয়াৰ্ছ টু কনষ্ট্ৰাক্ট এ ৰিজাৰ্ভাৰ নিয়াৰ বাই চ' সি তোমালোকৰ বহুতখিনি ইঞ্জিনিয়াৰ্ছক ৰেপুটেড ইঞ্জিনিয়াৰ্ছক তোমালোকৰ লগালে কামত কণ্ট্ৰেক্ট লগালে যে তেওঁ তোমালোকৰ ৰিজাৰ্ভাৰ এটা কনষ্ট্ৰাক্ট কৰিব লাগে নিয়াৰ বাই অ'কে চ' দি প্ৰব্লেম ৱৰ্কআউট when the reservoir was so full one day that the water from it started overflowing চ' তোমালোকৰ প্ৰব্লেমটো কেতিয়া হ'ল যে ৰিজাৰ্ভাৰটো তোমালোকৰ যেতিয়া বনাই পেলাই ৱাটাৰ ছাপ্লাই তাত যেতিয়া
হ'ল ৱাটাৰখিনি ইমান ফুল হৈ গ'ল যে ৱাটাৰখিনি অভাৰফ্ল' হৈ গ'ল দি ৱাটাৰ ফ্ল'ড উইথ ছ' মাছ ফ'ৰ যেট ইট এণ্টাৰ দি প্লেইনটিভছ মাইণ্ড এণ্ড ডেমেজ এভৰিথিং আৰু তোমালোকৰ ৱাটাৰখিনি ইমান ফুল হৈ গ'ল যে তোমালোকৰ প্লেইনটিভৰ ভাগৰ মাইণ্ডত সোমাই গ'ল ঠিক আছে আৰু মাইণ্ডত সোমাই পেলাই তোমালোকক গোটেই ডেমেজ কৰিলে প্লেইনটিভৰ ত' দি ইঞ্জিনিয়াৰ্ছ হু ৱেৰ ইণ্ডিপেণ্ডেণ্ট কণ্টেক্টৰ অফ দি ডিফেণ্ডেণ্ট ৱেৰ ক্লিয়াৰলি এট ফল ত' তোমালোকৰ ইয়াত কি হ'ল ইয়াত তোমালোকৰ ডিফেণ্ডেণ্টৰ যোনখিনি মানুহে ডিফেণ্ডেণ্ট যোন ইঞ্জিনিয়াৰ্ছক হায়াৰ কৰিছিলে সেইখিনি ইণ্ডিপেণ্ডেণ্ট কণ্টেক্টৰখিনি ক্লিয়াৰলি ফল্ট আছিলে বাট দিছ ইজ বিকজ দে ৱেৰ নেগলিজেণ্ট ইন কনষ্ট্ৰাক্টিং দিছ বাট তেওঁলোকতো তোমালোকৰ নেগলিজেণ্টলি বস্তুটো হ'ল ন মানে তেওঁলোকৰ মানে কেয়াৰলেছনেছত হ'ল দিছ ইজ একজেক্টলি হোৱাট দি ডিফেণ্ডাৰ অলছ' ছেইড ফৰ এভইডিং হিজ লাইবিলিটি আৰু সেইটো বস্তু তোমালোকৰ ডিফেণ্ডেণ্টে কৈছে যে এইটো নেগলিজেঞ্চত হোৱা এটা হ'ল মানে যে পানীখিনি যে অভাৰফ্ল' হৈ গ'ল বিকজ অফ তোমালোকৰ কণ্ট্ৰেক্টৰখিনি তোমালোকৰ মানে কেয়াৰলেছনেছ আছিলে চ' তোমালোকৰ কেয়াৰলেছ হোৱাৰ কাৰণে পানীখিনি অভাৰফ্ল' হৈ গ'ল সেইটো সি নিজকে বচাবৰ কাৰণে ডিফেণ্ডেণ্টে এইটো এভইড কৰিব নিজৰ লাইবিলিটিটো যেতিয়া সি লাইবিল হ'ব যি পে' কৰিব লাগিব সেইটো কাৰণে সি এভইড কৰিবৰ কাৰণে এই কথাটো কৈছে বাট কোৰ্ট হাউএভাৰ ডিছএগ্ৰিড এণ্ড এক্সপ্লেইন কিন্তু কোৰ্টে তোমালোকৰ কথাটো এগ্ৰী নকৰিলে কোৰ্টে সেইটো ডিছএগ্ৰী কৰিলে আৰু ক'লে যে এইটো তোমালোকৰ ষ্ট্ৰিক্ট লাইবিলিটি ৰুল হয় ইটছ এ ডেট when somebody keeps something on his property for his benefit, it should not escape and affect others. In case it so escape, the owner of the thing must compensate the victim even if he was not negligent. So তোমালোকৰ কি হ'ল তাৰপিছত তোমালোকৰ কোৰ্টে তোমালোকৰ বস্তুটো মানে ডিছএগ্ৰী কৰিলে কোৰ্টে ডিছএগ্ৰী কৰিবলৈ ক'লে যে এইটো তোমালোকৰ ষ্ট্ৰিক্ট লাইবিলিটি ৰুলৰ ওপৰত আহিব আৰু এইটো হ'ব যে ইটছ এইড ৱেন চামবডি কিপ চামথিং অন হিজ প্ৰপাৰ্টি যদি তোমালোকৰ কোনোবাই কিবা এটা বস্তু নিজৰ প্ৰপাৰ্টি ৰাখিছে তেনেহ'লে নিজৰ বেনিফিটৰ কাৰণে তেতিয়াহ'লে সি তোমালোকৰ বেলেগৰ এফেক্ট কৰিব নালাগিব ইন কেছ ইটছ চ' আৰু যদি তোমালোকে সি তাৰ নিজৰ প্ৰপাৰ্টিৰ পৰা যদি বেলেগৰ কাৰোবাৰ এফেক্ট হয় তেতিয়াহ'লে সি সেই প্ৰপাৰ্টি অনাৰে ভিক্টিমক যাৰ এফেক্ট হৈছে তেওঁ কম্পেনচেট কৰিব লাগিব ইভেন ইফ হি ৱাজ নট নেগলিজেণ্ট যদি মাছ কম্পেনচেট ভিক্টিম ইভেন ইফ হি ৱাজ নট নেগলিজেণ্ট যদি তেওঁ কেয়াৰলেছনেছত নহ'লেও মানে মুঠতে তেওঁ এইটো পে' কৰিব লাগিব বিকজ প্ৰপাৰ্টিটো তেওঁৰে হয় তেওঁৰেতো অনাৰ হয় লাগিলে তেওঁৰ কামটো লাগিলে নিজৰ এমপ্লয়ীখিনিয়ে কৰক বা কিয়ে নকৰক কিন্তু কথাটো হ'ল যে তেওঁৰ যে প্ৰপাৰ্টি আছে যেতিয়া বেলেগ এটা মানুহৰ যেতিয়া ইমান লছ কৰিছে তেনেহ'লে সেই লছৰ মানুহজনক তেওঁ কম্পেনচেশ্যনটো দিবই লাগিব এক্সেপশ্যন টু ষ্ট্ৰিক্ট লাইবিলিটি চ' তোমালোকে কিছুমান ষ্ট্ৰিক্ট লাইবিলিটি কিছুমান এক্সেপশ্যনো আছিলে অ'কে চ' সেই এক্সেপশ্যনখিনি এক্ট অফ গড তাৰপিছত তোমালোকৰ ৰংফুল এক্ট অফ এ থাৰ্ড পাৰ্টি প্লেইণ্টিভ ওৱান ফল্ট অ'কে চ' সেইখিনি বস্তু হ'ল যে তোমালোকৰ এক্সেপশ্যনত এক্ট অফ গড মানে তোমালোকৰ এক্ট অফ গডটো গম পাইছে যোনটো নেকি তোমালোকৰ কোনেও নাজানে যে এনেকুৱা কিবা হ'ব যেনেকৈ তোমালোকৰ চুনামি আহে টৰ্নেডো আহে আৰ্থকুইক আহে এক্সট্ৰাঅৰ্ডিনেৰী ৰেইনফল এক্সেট্ৰা হয় সেইটোৰ পৰা এনেকৈ হ'ব পাৰে বা তোমালোকৰ ৰংফুল অফ এক্ট অফ থাৰ্ড ডেট ইনভলভমেণ্ট থাৰ্ড পাৰ্টি যে তাৰ ভিতৰতো ইনভলভমেণ্ট থাৰ্ড পাৰ্টি ইনভলভ হৈছিলে ন ফৰ এক্সাম্পল ৰিন'ভেশ্যন ৱৰ্ক ইন ওৱান ফ্লেট মে কজ চাম ৰিচাৰ্জ অন দ্য ফ্লেট Here the tenant affected by the nuisance cannot sue his landlord. He can sue the person renovating or other flat. তোমালোকৰ থাৰ্ড পাৰ্টি যেনে তোমালোকৰ যদি তোমালোকৰ ৰিন'ভেশ্যন ৱৰ্ক চলি আছে ফ্লেটত তোমালোকৰ যদি হুলস্থুলীয়া হৈছে তেতিয়া তোমালোকৰ টেনেণ্টে গৈ পেলাই এফেক্ট এণ্ড দি টেনেণ্ট এফেক্টেড বাই নিউচেঞ্চ আৰু টেনেণ্টে তোমালোকৰ এফেক্টেড হৈছে নিউচেঞ্চখিনি বা হুলস্থুলৰ পৰা বাট সি কেনত তোমালোকে লেণ্ডলৰ্ডক সি চুই কৰিব নোৱাৰে সি কাক চুই কৰিব লাগিব যোনে তোমালোকৰ ৰিন'ভেট কৰি আছে ফ্লেটটো তেনেকুৱা ত' ৰংফুল এক্ট অফ থাৰ্ড পাৰ্টি ধৰক প্লেইণ্টিভ ওৱানফল প্লেইণ্টিভ ওৱানফলটো আহি যায় ইন চিভিল ইনষ্টেঞ্চেছ দি প্লেইণ্টিভ মে হিমছেল্ফ বি এট fall for the damage of he suffers in such cases he cannot shift liability on some other person regardless of how much he suffers কিছুমান ক্ষেত্ৰত তোমালোকৰ প্লেইণ্টিভৰ নিজৰো ভুল থাকে প্লেইণ্টিভৰ নিজৰ ভুল থাকিলে তোমালোকৰ সি চাফাৰ কৰে তেনেকুৱাবোৰ ক্ষেত্ৰত সি নিজৰ লাইবিলিটিটো বেলেগৰ ওপৰত শ্বিফ্ট কৰিব নোৱাৰে যে পাৰ্চন ৰিগাৰ্ডলেছ অফ হাউ মাছ হি চাফাৰ্ছ যে তোমালোকৰ সি কিমান চাফাৰ কৰিছে সেইটো ক'বলৈ সি বেলেগৰ ওপৰত চি ক'ব নোৱাৰে চ' ইমানটোৱে আছে তোমালোকৰ ষ্ট্ৰিক্ট লাইবিলিটিৰ ওপৰত চ' যদি তোমালোকৰ আৰু কিবা কনফিউজন থাকে তেনেহ'লে তোমালোকে কমেণ্টত লিখিব পাৰা এণ্ড মোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এণ্ড শ্বেয়াৰ কৰিব ভিডিঅ'ছবোৰ আৰু প্লে'লিষ্টৰ কৰিব তোমালোকে ইচ ছাবজেক্টৰ ভিডিঅ' চাবা এণ্ড কিপ ছাপৰ্টিং টিল টেক কেয়াৰ বাই বাই নেক্সট ভিডিঅ'ছ লগ পাম আকৌ বাই বাই